যে আকস্মিক বিয়োগ ঘটে ভাস্কৰ্য শিল্পী দিলীপ ভূষণ শৰ্মাৰ মহানগৰী সাৰ্ভিসস্থিত বাসগৃহত পুৱাৰ ভাগতে হঠাৎ অসুস্থ হৈ পৰে শিল্পীগৰাকী দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল ভাস্কৰ্য শিল্পী দিলীপ ভূষণ শৰ্মা বৰাগাঁওস্থিত এক্সেল কেয়াৰ হাস্পতালত ভৰ্তি কৰাৰ পিছতে চিকিৎসকে মৃত ঘোষণা কৰে শিল্পীগৰাকীক অসমৰ বিভিন্ন প্ৰান্তত তেওঁৰ হাতৰ পৰশৰ শিল্পই প্ৰাণ পাই উঠিছিল চৰকাৰী ভাস্কৰ্য শিল্প সম্বন্ধিত প্ৰায়বোৰ কামেই কৰিছিল দিলীপ ভূষণ শৰ্মাই সুধাংগত ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ প্ৰতিমূৰ্তি হওক কিংবা জ্যোতি চিত্ৰবন ৰাজভৱন নতুন দিল্লীৰ অসম ভৱনে হওক সকলোতে তেওঁৰ শিল্পই প্ৰাণ পাই উঠিছিল উল্লেখযোগ্য যে ব্ৰঞ্জ ফাইবাৰ মাটিৰে তেওঁ ভাস্কৰ্যৰ শিল্পৰ কাম কৰিছিল 17 বছৰ অনূৰ্ধ্ব ফিফা বিশ্বকাপ 2017ৰ প্ৰতীকী পট নিৰ্মাণ কৰিছিল প্ৰয়াত দিলীপ ভূষণ শৰ্মাই প্ৰয়াত শৰ্মা ইহ সংসাৰত এৰি থৈ গৈছে পত্নীৰ সৈতে একমাত্ৰ কন্যাক শিল্পীগৰাকীৰ জ্যেষ্ঠ ভগ্নী ৰজত কমল বঁটা প্ৰাপক ছবি নিৰ্মাতা ববি শৰ্মা দক্ষিণ আফ্ৰিকাত থকা হেতুকে কাইলৈহে ভাস্কৰ্য শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব মানে কিবা ৰাতিপুৱা 8:30 বজাত বেলকনিত কিবা কথা পাতি আছিলে মানে মূৰ ঘূৰালে পিছল খাই পৰি পেলাই ইনজুৰি হৈ তাতে সেন্সলেছ হ'ল তাৰপৰা ৰাস্তাতে সম্ভৱ হস্পিটেললৈ আনোতে ইয়াতে ৰাস্তাতে সম্ভৱ ঢুকাইছে আৰু বুলি আমি অনুমান কৰিছোঁ তেওঁ বয়স এতিয়া মই জনাত 45ত কম হ'ব 44 মান হ'ব